हेलो एवरीवन नमस्कार অসমীয়া পাকঘৰৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো জিকা বাকলি চাটনি এটা ৰেচিপি। তাৰ কাৰণে প্ৰথমতে মই দুটা জিকা ভালকৈ ধুই লৈছো। যদি এই চাটনিৰ পৰিমাণটো আপোনালোকে বেছি বনাব বিচাৰে তেতিয়া হলে 4টা বা 5টা জিকা লৈ ল'ব পাৰে। প্ৰথমতে মই জিকাৰ হিৰাকিডাল কাটি লৈছো, তাৰ পিছতহে জিকা বাকলিখিনি গুচাই ল'ম। জিকা কেইটা কাটোতে আপোনালোকে অকণমান টেষ্ট কৰি চাব, কাৰণ কিছুমান জিকা তিতা থাকে আৰু তিতা হলে চাটনিখন খাবলৈ একেবাৰে বেয়া লাগিব। সেই কাৰণে আপোনালোকে প্ৰত্যেকটো জিকা অকণমান টেষ্ট কৰি চাই ল'ব। জিকা কেইটাৰ ওপৰৰ হিৰাকিডাল মই কাটি হৈ গৈছে, এতিয়া আকৌ এবাৰ ধুই লৈছো। এতিয়া মই জিকা কেইটা দীঘলীয়াকৈ কাটি লৈছো। এনেকৈ কাটি ললে বাকলিখন গুচাবলৈ সুবিধা হয়। আৰু এতিয়া একেবাৰে পাতলকৈ জিকাৰ বাকলিখন গুচাই লৈছো। জিকাৰ পৰা গোটেইখিনি বাকলি গুচাই হৈ গ'ল। এতিয়া বাকলিকেইখন অকণমান দীঘল হৈ থকাৰ কাৰণে আৰু অকণমান চুটিকৈ কাটি লৈছো। এনেকৈ চুটিকৈ কাটি ললে মিক্সাৰ জাৰত বা পটাত পিচিবলৈ সুবিধা হয়। এতিয়া লৈছো মই কেইখিলামান কোমলীয়া নৰসিংহ পাত, নহৰু, আদা আৰু কেঁচা জলকীয়া লৈছো। আনফালে কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দিলো, প্ৰায় 2 চামুচ মানৰ জোখাৰে মিঠাতেল দি লৈছো। তেল গৰম হৈ যোৱাত জিকা বাকলিখিনি তেলত দি ললো। তাৰ পিছত 5 পৰা 7 মিনিটমান সময় গেছটো লো টু মিডিয়াম ফ্লেমত ৰাখি ভাজি ললো। একেবাৰে সিজাকে ভাজি লোৱা নাই, আধা কেঁচা হলেও হৈ যায়। জিকা বাকলিখিনি মই অকণমান সময় এনেকৈ ভাজি লৈছো। আপোনালোকে ইচ্ছা কৰিলে বইল কৰি ল'ব পাৰে। বইল কৰি পিনে পানীখিনি পেলাই আপোনালোকে চাটনি বনাব পাৰে। জিকাৰ বাকলিখিনি মই ভাজোতে নিমখ দিয়া নাই, একেবাৰে শেষতহে মই নিমখ দিম। এতিয়া মই গোটেইখিনি 5 পৰা 7 মিনিটমান সময় ভাজি ৰাখি ললো। তাৰ পিছত কেৰাহীৰ পৰা নমাই ৰাখি লৈছো। আৰু এতিয়া এই গোটেইখিনি ঠাণ্ডা হ'বলৈ দিছো। জিকাৰ বাকলিখিনি ঠাণ্ডা হৈ যোৱাত এটা মিক্সাৰ জাৰত ভৰাই ললো। লগতে নৰসিংহ পাত, ৰচুন, আদা আৰু জলকীয়াখিনিও ভৰাই লৈছো। আৰু এতিয়া গোটেইখিনি গ্ৰাইণ্ডিং কৰি ল'ব লাগিব। আপোনালোকে নহৰু আৰু জলকীয়াৰ পৰিমাণটো অকণমান কম বেছি কৰি ল'ব পাৰে। জ্বলা আৰু নহৰু অকণমান বেছি হ'লে মই চাটনিখন খাই বেছি ভাল পাওঁ, সেইকাৰণে মই অলপ দি ললো। এয়া গোটেইখিনি গ্ৰাইণ্ডিং কৰা হৈ গ'ল। এতিয়া ইয়াৰ লগত দিম নিমখ আৰু টেঙা। টেঙাটো আপোনালোকে নিদিয়াকৈ নাথাকিব। টেঙা নিদিলে এই চাটনিখন খাবলৈ একেবাৰে ভাল নহয়, একেবাৰে সোৱাদ নহয়। আপোনালোকে এতিয়া আমৰ ছিজনত আম টেঙা দিব পাৰে, তেতেলী দিব পাৰে, নেমু চেপি দিব পাৰে। আপোনালোকে মুঠতে প্ৰয়োজন অনুসৰি টেঙা দি ল'ব। এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছো। তাৰপিছত এটুকুৰা কাজি নেমু চেপি দি দিছো। এয়া হৈ গ'ল আমাৰ জিকা বাকলিৰ টেষ্টি চাটনি। আপোনালোকে এই ধৰণে এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আৰু শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।